নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিলেজ ফুডৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আমিও আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে আছোঁ। আজি ভাবিছোঁ বহুদিনৰ মূৰত এটা ভিডিঅ' বনাওঁ, আপোনালোকক দেখাওঁ। আজি দুয়ো লগ লাগি ভিডিঅ'টো বনালোঁ। মানে আজি বজাৰত যোৱা নাই, আমি ঘৰতে গাঁৱতে কি বিচাৰি পাওঁ সেইটো বনাওঁ বুলি ভাবিলোঁ। আহকচোন চাই লওক কি বনাইছোঁ। এয়া মুগৰ দালি আৰু এয়া ভেন্দি বইল কৰিছোঁ। আৰু এইটো ক'লা কচু যি আছে, সেই ক'লা কচু নালা বুলি কওঁ আমি গাঁৱলীয়া ভাষাত। আপোনালোকে বেলেগ কয়, আমি নালা বুলি কওঁ। সেইটো বনাইছোঁ। আৰু এয়া কচুৰ ঠাৰি আৰু এয়া ডিমা, এয়া ভাতকেৰেলা বইল কৰি ভাজিছোঁ। আৰু এই কুন্দুলি বুলি কওঁ আমি। এয়া কলফুল ভাজি, এয়া কাজি টেঙা। এতিয়া আমি খাম, আপোনালোকে চাব। মুগৰ দালি দি প্ৰথমতে খাম। কুন্দুলি দালি থাকিলে কুন্দুলি খাব লাগে, টেঙা লাগে, খাই খুব ভাল লাগে। ভাতকেৰেলা ঘৰৰে, কচুৰ ঠাৰি ভাজা গৈছে, নহৰু চহৰু দি ভাজি খাবচোন, খুব ভাল। তেজৰ কাৰণেও ভাল, তেজ কমিলে কচুৰ ঠাৰা ভাজি খাব লাগে, ক'লা কচু। এনেও মহিলাসকলে ক'লা কচু ঠাৰা ভাজি খাব লাগে, খুব ভাল। এইটো কচুৰ নালা লৈছোঁ। কচুৰ নালাটো কেনেকৈ বনাইছোঁ আপোনালোকক কওঁ মই। এইটো তাৰমানে আপোনাৰ শুকান জ্বালা, পিঁয়াজ আৰু বেহাৰটো ফুটাই লৈছোঁ। বেহাৰটো এনেই ভাজি ল'লেও নহয়, যেতিয়া মাত উঠিব তেতিয়াহে কচুটো বহি দিব, তেতিয়া খাই মজা লাগে। সেইটো দি কিনে তাতে আপোনাৰ বৰ্তিকেৰা সুঠি আছে যি, সেই সুঠি ফেল দিছোঁ এক পিচ, বঢ়িয়া লাগে খাই। এনেকৈ আপোনালোকে অলপমান খাই চাবচোন, খাব। আজিকালি মানুহে মাছ মাংস খাই এইগিলাখান খাব পাহৰি গৈছে। সেইকাৰণে আমি আৰু মাছ মাংসৰ ভিডিঅ' আৰু কিমান কৰিম ভাবিলোঁ, বাট এইগিলাই অলপ বনাই কিনে দেখাওঁ। আমি দুজা একেলগে কচুৰ নালি আৰু কচুৰ ঠাৰা ভাজিছোঁ, বেলেগকো খাব দিছোঁ। একদম চিম্পুল খানা, এইগিলাখান বিচাৰি খালে একো অসুবিধা নাই।
ভেন্দি লৈছোঁ। আজি আঞ্জাখন বহুত কম তেল দি বনাইছোঁ আমি, বেছি তেল দিয়া নাই। তেল দি কিনে ভাজা আঞ্জা বহুত ভাল কাৰণে ভাবিলোঁ যে ভেন্দিটো বইল কৰিয়ে খাওঁ। সেনেকৈ ভাবি কিনে আৰু ভেন্দিটো ভাজা নখালোঁ। এয়া কলফুল ভাজা। একেদিন বিৰাট গৰম দিছে, গৰমতে একদম ভাত খাওঁতে ঘামি দিছোঁ। ঘামি যাওঁ। আজিলৈ এৰিছোঁ। এৰাৰ আগতে আপোনালোকক এটা কথা ক'ব আমি পাহৰি গৈছোঁ। কিজনে যোনে ফাৰ্ষ্টতে নতুনকৈ আছে চেনেলটোত, আজিয়ে ফাৰ্ষ্ট আছে, ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব। আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, লগতে শ্বেয়াৰ কৰি দিব।